Hello friends, time is 9:34 बहुत देरी रोई रोई এটা ট্রেড লৈছো তো কন্টিনিউ যেটো লুজিং স্ট্রিক চলি আছে তো আজি অকমান ওয়েট কৰি ফালে ট্রেড লৈছো মানে বহুত মানে পটাপট ট্রেড লোৱা নাই আৰু এনে মোৰ আজি ট্রেডিং হেৰি আছিল পুট অপচনৰ ফালে যোৱা ষ্টিল মই পুট অপচনত এটা ভাল সেটআপ এটা ফৰ্মেশন হ'ব দিলো তাৰ পিছত মই এটা ট্রেড লৈছো আগতে আমি এটো চাৰ্টত উলিয়াই লওঁ তাৰ পিছত আহক আমি ডিসকাস কৰিম আমি ট্রেডটো কিয় লৈছিলো যে ট্রেডটো কিয় ললো আহক ডিসকাস কৰো সক ট্রেড টু লোৱাৰ কাৰণটো হৈ গ'ল মাৰ্কেট কি কৰিছে ক্লোজিং প্ৰাইজৰ ওচৰত মাৰ্কেট কি কৰিছে হোল্ড কৰি আছে মোৰটো এম আছিল মাৰ্কেট ইয়াৰ পৰা কমা ৰিট্ৰেসমেন্ট দিব তেতিয়া ক্লোজিং প্ৰাইজৰ ব্ৰেকআউট দিলে আমাৰ ইয়াতে কৰবাত আমি পুট অপচন ল'ব পাৰিলোহেতেন কিন্তু দেখিব ইয়াতে আমাৰ ডব্লিউ প্যাটাৰ্ন বনাই আছে গতিকে মই ইয়াতে ট্রেড টু ললো আৰু লগতে যদি আমি প্ৰিভিয়াস ডে চাওঁ প্ৰিভিয়াস ডে দেখিব ব্যাংক নিফটি কৰিছে কি ব্যাংক নিফটি বুলি নহয় নিফটিও সেম কৰিছে গ্যাপ ডাউন ওপেনিং দিছে আৰু গ্যাপ ডাউন ওপেনিং দি কৰিছে রেড ক্যান্ডেল বনাইছে আজি যেনেকৈ রেড ক্যান্ডেল বনাই আছে কালিও তেনেকা রেড ক্যান্ডেল বনাই মার্কেট কি কৰিছিল বুলিশ ব্যাংক নিফটি বাৰত ইমান বুলিশ হ'ব পৰা নাই কিন্তু যদি আমি নিফটিৰ চাৰ্টখন চাবলৈ যাওঁ নিফটি দেখিব কালি গ্যাপ ডাউন ওপেনিং বা এটো ফ্ল্যাট ওপেনিং বুলি ক'ব পাৰে ওপেনিং হৈ দেখিব রেড ক্যান্ডেল বনাই আছে রেড ক্যান্ডেল বনাই আজিৰ নিচিনা প্ৰাইস একচন বনাই মার্কেট কন্টিনিউ ওপৰত গুচি গৈছিল মার্কেট দেখিব রেড ক্যান্ডেলে বনাই আছে আজিও যদি ক্যান্ডেল বিলাক চাবলৈ যায় আজিও ক্যান্ডেল বিলাক সেম আৰু তাতে হৈছে আজি কি হৈছে গ্যাপ আপ তো যিবিলাক ট্ৰেডাৰ থাকে ট্ৰেডাৰবিলাকে হেইব যে কালি গ্যাপ ডাউন ওপেনিং হৈ ৰেড ক্যান্ডেল বনাই মাৰ্কেট ওপৰত গৈছে আৰু আজিটো গ্যাপ আপ হৈছে গতিকে আজিও কি কৰিব আজিটো হাই চান্সেস ৰেড ক্যান্ডেল বনাই কালিৰ প্ৰাইস একচনটো কি কৰিব ৰিপিট কৰিব কালি গ্যাপ ডাউন হৈ ৰেড ক্যান্ডেল বনাই ওপৰত গৈছে গতিকে আজিটো গ্যাপ আপে হৈছে অলৰেডি গ্যাপ আপ হোৱা কাৰণে কি কৰিছে ৰেড ক্যান্ডেল বনাই আজিও কি যাব ওপৰত যাব কিন্তু আজি হ'ব কি লাগে মাৰ্কেট কন্টিনিউ তলত আহিব লাগে চাৰ্ট ৰিপিট কনসেপ্টত তো সেই কনসেপ্টত আমি ট্ৰেডটো লৈছো আৰু লগতে দেখিব ক্লোজিং প্ৰাইস তল ফালে আছে নরমালি ক্লোজিং প্ৰাইজৰ ওচৰত যদি মাৰ্কেট হোল্ড কৰে মই বহুতবাৰ ডিসকাস কৰিছো মাৰ্কেট ক্লোজিং প্ৰাইস ব্ৰেকডাউন দিয়া চান্সেস বহুত হাই থাকে এটা চাও ট্ৰেডটো ললো কি হৈ আছে বা এতিয়া তো দেখিব ভালে প্ৰফিট চলি আছে 1600 টকা টাইম হৈছে 9:39 আৰু দেখিব আমাৰ এটা ভাল প্ৰফিট চলি আছে প্ৰিমিয়াম দেখিব 40 আমি যদি চাবলৈ যাওঁ আমি ব্যাক টু ব্যাক 3 দিন 40 পইণ্টৰ ওপৰতে আমি দেখিছো ট্ৰেডটো লোৱাৰ পিছতে আমাৰ 40 পইণ্টছ দিয়ে তাৰ পিছত মাৰ্কেট ৰিভাৰ্সেল দি আমাৰ ষ্টপ লছ হিট কৰি আছে তো আজি তেনেকুৱা নহওক হেতু আমি এক্সপেক্টেশন ৰাখিম কিন্তু আহিলেও আমি একো মনচন বেয়া নকৰো তো আমাৰ ডিসিপ্লিনটো আমি ফলো কৰি যাব লাগিব প্ৰফিট হোক লছ হোক আমি এটা সেটআপ এটা ডেভেলপ কৰিব লাগিব এটা যেনেকৈ মই এটা সেটআপ ডেভেলপ কৰিছো মোৰ ষ্টপ লছ হান্টিংত আৰু মই জানো যে লং টাৰ্মত ইমু প্ৰফিটেবল কৰিবই কাৰণ মই 1.5 বছৰ ধৰি এইটো কৰি মই প্ৰফিটেবল আছো অপচন বাইঙত গতিকে মাজত যদি এটা সপ্তাহ দুটা সপ্তাহ বেয়াও যায় বা লুজিং স্ট্ৰিক আহে তো মই লুজিং স্ট্ৰিকত কিয় ইমান কুল মাইন্ড হৈ আছো মানে কাৰণ মোৰ লুজিং স্ট্ৰিক আগতেও আহিছে আগতেও মোৰ 6 দিন লুজিং স্ট্ৰিক 5 দিন লুজিং স্ট্ৰিক বহুত বাৰ আহিছে লাষ্ট 1.5 বছৰত কিন্তু মোৰ লুজিং স্ট্ৰিকৰ লগত কি আহিছে উইনিং স্ট্ৰিকও আহিছে 6 বাৰ উইনিং স্ট্ৰিক 7 বাৰ উইনিং স্ট্ৰিক গতিকে মোৰ সেই লুজিং স্ট্ৰিক হওক লুজিং স্ট্ৰিকত মই কি নহওক মোৰ কনফিডেন্স ডাউন নহয় আৰু যেতিয়া উইনিং স্ট্ৰিক যেতিয়া মোৰ আহে উইনিং স্ট্ৰিক আহিলে মই কি নহওঁ অভাৰ কনফিডেন্স নহওঁ আগতে অভাৰ কনফিডেন্স হৈছিল বাৰু মই প্ৰথম যেতিয়া অপচন বাইং ষ্টাৰ্ট কৰিছিলো কন্টিনিউ 5 দিন 6 দিন প্ৰফিট হোৱাৰ পিছত মোৰ কি হৈ গৈছিল মই কোৱান্টিটি বঢ়াই দিছিলো তো এবাৰ দেখিব মই আমি 60 ডে চ্যালেঞ্জ স্টাৰ্ট কৰাৰ লগে লগে মোৰ 6 দিনৰ উইনিং ষ্ট্ৰিক এটা আহিছিল যদি আপোনালোকে প্ৰথম ভিডিও কেটা চাই মোৰ 6 ডে এটা উইনিং ষ্ট্ৰিক এটা চলি আছিল কিন্তু মই কোৱান্টিটি একদম বঢ়োৱা নাছিলো কোৱান্টিটি মোৰ যিমান কোৱান্টিটি মই হিমান কোৱান্টিটিতে ট্ৰেড লৈ আছো এতিয়া আমি দেখিব 2600 প্ৰফিট চলি আছে এটা চাওঁ কি হয় মাৰ্কেট অকমান ৰিভাৰ্সেল দি যদি আমাৰ টাৰ্গেট হিট কৰে আজি বুক কৰি উলাই যাবলৈ ট্ৰাই কৰিম বহুত দিন টাৰ্গেট বুক কৰিবই পৰা নাই তো ঠিক আছে আমি অলপ ওয়েট কৰো কি হয় আমি যদি চাৰ্টত চাবলৈ যাওঁ নিফটিও দেখিব ক্লোজিং প্ৰাইজৰ ওচৰতে আছে আজি মই সেনসেক্সৰ চাৰ্টখনো উলাই লৈছো সেনসেক্সও সেম প্যাটাৰ্নে বনাইছে নিফটি সেনসেক্স বাৰৰ প্ৰায় একে থাকে তো আৰু ব্যাংক নিফটিও দেখিব ক্লোজিং প্ৰাইস দিয়া লগে ব্ৰেকডাউন দিয়া নাই ব্যাংক নিফটি যদি ক্লোজিং প্ৰাইস ব্ৰেকডাউন দিয়ে নাইবা ব্যাংক নিফটি যদি এই লেভেলটো ব্ৰেক কৰিব আহে যেটো লো যদি ব্ৰেক কৰিব আহে লো ব্ৰেক কৰিব আহিলে আমাৰ এটা ভাল প্ৰফিট এটাই হ'ব বা কালি যদি এই লোটো যদি ব্ৰেক কৰিব আহি যায় তেতিয়া আমি এটা ভাল প্ৰফিট পাব পাৰো আৰু কালি যদি ব্যাংক নিফটি চাৰ্টখন চাবলৈ যায় প্ৰিমিয়ামত কালি এক্স্যাক্টলি আমাৰ ষ্টপ লছ হিট কৰিছে আমি এইটো কেন্দ্ৰতে উলাইছো এইটো লেভেলতে উলাইছো প্ৰিমিয়ামত আমাৰ এক পইচা ইফাল হোৱা নাই আমাৰ ষ্টপ লছ হিট কৰিছে তাৰপৰা মাৰ্কেট অলমোস্ট ব্ৰেক ইভেনলৈকে আহি গৈছিলে ব্ৰেক ইভেনলৈকে আহি তাৰ পিছত তেনেকৈ মানে লছতে বাৰু ক্লোজিং হলতেন কিন্তু লছটো বহুত কমিলতেন বাৰু আমাৰ ষ্টপ লছ হিট কৰি আমাৰ এইটো লেভেলত ষ্টপ লছ হিট কৰিছে কালি তো এইদিন মানে সব ফালৰ পৰা ঝামেলা চলি আছে মাৰ্কেট সাইডৱেজ ডিকে কেতিয়াবা এনালাইসিসও ভুল হৈ আছে তো এতিয়া দেখিব আজি মাৰ্কেট নৰমালি ক্লোজিং প্ৰাইস টু ব্ৰেক ডাউন দি দিয়ে
ক্লোজিং প্ৰাইজো ব্ৰেকডাউন দিয়ে লগত যদি কালিৰ প্ৰাইজ একশ্যনটো চাওঁ কালিও দেখিব মাৰ্কেট ৰেড কেণ্ডেল বনাই মানে বুলিছ মমেণ্টাম কৰিছিলে গতিকে আজি ৰেড কেণ্ডেল বনাই মানে আজি বুলিছ যাব নালাগে আজি আমাৰ নিগেটিভত থাকিব লাগে টাইম হৈছে 9:49 আৰু দেখিব আমাৰ মাৰ্কেট যিমান ধুনীয়া মমেণ্টাম দিছিলে ট্ৰেডটো ওলোৱাৰ লগে লগে লগালগ আমাৰ দেখিব ৰিভাৰ্চেল হৈ গ'ল এতিয়া আমাৰ কিমান প্ৰফিট চলি আছিলে আমাৰ যদি চাবলৈ যাওঁ দেখিব 42 পইণ্টছ হ'লে আমাৰ মোটামুটি ধৰক 3000 টকা 2900 টকামান প্ৰফিট দেখাইছিলে 3029 টকা প্ৰফিটৰ পৰা এতিয়া আমাৰ 1500 টকা লছত চলি আছে তো মাৰ্কেট দেখিব ক্লোজিং প্ৰাইজৰ ছাপৰ্ট লৈ ল'লে যেটো ছাপৰ্ট আমি ব্ৰেকডাউনৰ কথা কৈ আছিলোঁ টাইম হৈছে 9:57 আৰু দেখিব কাৰেণ্টলি আমাৰ লছটো কণ্টিনিউ বাঢ়ি গৈ আছে লছ দেখিব আমাৰ 2500 টকা পালেগে যিমান আমাৰ ষ্টপ লছ থাকে তাৰ আধা আমাৰ লছ গ'ল এতিয়া আমি আমাৰ কমপ্লিট লছ পালে আমি ওলাই যাম কিন্তু যদি প্ৰাইজ একশ্যন বনাই আছিলে তো মোক লাগিছিলে মাৰ্কেট ধুনীয়া প্ৰাইজ একশ্যন বনাইছিলে মাৰ্কেট তলফালে আহিব লাগে কিন্তু মাৰ্কেট দেখিব কণ্টিনিউ ওপৰত যাব খুজি আছে ঠিক আছে আমি এতিয়া এনেকুৱা নহয় যে আধাতে আমি ওলাই যাম আমি ষ্টপ লছলৈকে ৱেইট কৰিম ষ্টপ লছটো আমি ডাঙৰ নলওঁ ষ্টপ লছটো আজি আমি কম মানে সৰু নলওঁ আৰু ষ্টপ লছত আমি ওলাই যাবলৈ ট্ৰাই কৰিম আৰু কালি আমাৰ কি হৈছিলে ষ্টপ লছটো দিয়াৰ লগে লগে আমাৰ ষ্টপ লছটো হিট কৰিছে ষ্টপ লছটো হিট কৰিয়ে মাৰ্কেট কালি ৰিভাৰ্চেল দি দিছে একদম এক্সেক্টলি মানে এনেকুৱা লাগিছে যেন মই মোৰ ষ্টপ লছটো হিট কৰি ওপৰলৈকে গুচি গ'ল নেকি এনেকুৱা আহিছে সেইকাৰণে আজি মই ছিষ্টেমত ষ্টপ লছটো ৰখা নাই এনেকুৱা মোৰ এই 60 ডে চেলেঞ্জত দুবাৰ তিনিবাৰ হ'ল ষ্টপ লছটো হিট কৰিছে হিট কৰিয়ে কণ্টিনিউ ওপৰত গৈছে আৰু এদিনটো চাৰ্টত আমাৰ দেখুৱাই নাই ষ্টপ লছ এনেকৈ ৰিভাৰ্চেল দিছে কিন্তু ষ্টপ লছটো আমাৰ হিট হৈছে গতিকে আজি মই মেনুৱেলি ষ্টপ লছটো এক্সিট কৰিম মানে ইয়াতে ধৰক যেতিয়া মই 70 পইণ্টছ প্লাছ দেখি পাম তেতিয়া আমি ডাইৰেক্ট এক্সিট কৰি দিম তো বন্ধুসকল আমাৰ ষ্টপ লছ হিট হৈ গ'ল মই আজি মেনুৱেলি এক্সিট কৰি দিলোঁ তো আমাৰ দেখিব ষ্টপ লছ আজি আমি অকণমান 100 টকা এটা বেছি ল'ব লগা হ'ল বন্ধুসকল দেখিব আমি যিটো এক্সপেক্ট কৰি আছিলোঁ মাৰ্কেট যিটো মানে এই ল'টো ব্ৰেক কৰিব কিন্তু ল' ব্ৰেক নকৰিলে মাৰ্কেটে কি কৰিলে ক্লোজিং প্ৰাইজৰ ছাপৰ্ট লৈ মাৰ্কেট কণ্টিনিউ ওপৰত গুচি গ'ল তো ইয়ালৈকে আমাৰ যদি এই লেভেলটো হয়তো ব্ৰেক দিলেহেঁতেন আমাৰ হয়তো টাৰ্গেট হিট হ'লহেঁতেন কাৰণ আমি ইয়াতে ক'ৰবাত ট্ৰেড লৈছিলোঁ আৰু আমাৰ ইয়াতেই আমি যিটো ইণ্ডা মানি লৈ আছিলোঁ তো আমাৰ ইয়াতে আমাৰ প্ৰফিট 2900 দেখাইছিলে গতিকে আমাৰ টাৰ্গেট আছিলে ধৰক 5000 টকা আৰু আমাক 2000 টকা লাগিছিলে তো আমাৰ এইদিন কণ্টিনিউ যদি চাবলৈ যায় 3 দিন আমাৰ 3K প্ৰফিটৰ পৰা মাৰ্কেট ৰিভাৰ্চেল দি আছে তো গতিকে ইয়াতে কি কৰিব পৰা যায় চাওক লছটো হৈ আছে ময়ো লছটো এনেকুৱা নহয় যে লছটো লৈ আছোঁ ধুনীয়াকৈ কিন্তু মই লগতে কি কৰি আছোঁ এনালাইচিছো কৰি আছোঁ মোৰ মিষ্টেকবিলাক মই বিচাৰিব ট্ৰাই কৰি আছোঁ এতিয়া আজি ধৰক ট্ৰেডটো ল'লোঁ ইয়াতো এতিয়া ধৰক চাই আছোঁ মই একো মিষ্টেক তেনেকুৱা দেখা নাই যিহেতু আমি চাৰ্টিফিকেট কনচেপ্টটো আমাৰ বহুত ভাল ছেটআপ হয় তো চাৰ্টিফিকেট কনচেপ্টত নৰ্মেলি আমাৰ কি হয় আমাৰ অপেনিংটো ছেম হ'ব লাগে কিন্তু মোৰ লজিক আছিলে কালি গেপ ডাউন অপেনিং হৈয়ে বিশেষকৈ নিফটিত যদি চাবলৈ যাওঁ গেপ ডাউন অপেনিং হৈ মাৰ্কেট কি আছিলে নিগেটিভ কেণ্ডেল বনাই ষ্টাৰ্টিঙত মাৰ্কেট পজিটিভ দিছিলে মোক আজি লাগিছিলে আজি যিহেতু গেপ আপ অপেনিং আজি নিগেটিভ কেণ্ডেল বনাই আজি হয়তো মাৰ্কেট অকণমান তললৈকে আহিব আৰু লগতে মই চাইছিলোঁ যে মাৰ্কেট কি আছিলে তলফালে 25000 লেভেলো আছিলে ইয়াৰ ওপৰত কালি মাৰ্কেট ক্লোজিং দিছিলে গতিকে এতিয়া বহুতে বাই কৰিব তো বায়াৰ্ছবিলাকৰ ষ্টপ লছো থাকিব তো এইফালৰ পৰা মোৰ এক্সপেক্টেশ্যন আছিল যে মাৰ্কেট অলপ হ'লেও তললৈকে আহিব এটলিষ্ট ধৰক নিফটিৰ এই ল'টো ব্ৰেকডাউন দিব আৰু বেংক নিফটিৰ এই লেভেলটো হয়তো ব্ৰেকডাউন দিব বুলি মোৰ এক্সপেক্টেশ্যন আছিলে যিটো আজি ক্লোজিং প্ৰাইচটো বা এই যিটো ল' আছিলে ল'টো ব্ৰেকডাউন দিব বুলি মোৰ এক্সপেক্টেশ্যন আছিলে কিন্তু মাৰ্কেট দেখিব কণ্টিনিউ আপ গৈ আছে মানে আমাৰ যি লছত গ'ল লছৰ পৰা প্ৰফিটত নাহিলে কণ্টিনিউ আমাৰ লছটো আমি বুক কৰি ল'লোঁ আৰু যদি ইয়াতে আমি চাবলৈ যাওঁ এটা বস্তু আমি অবজাৰ্ভ কৰিব পাৰোঁ এটা হৈ গ'ল যে মাৰ্কেট কি কৰিছে ধৰি লওক 56000 লেভেলৰ ৰেজিষ্টেঞ্চ লৈছে বেংক নিফটি দেখিব এক্সেক্টলি 56000 লেভেলৰ ৰেজিষ্টেঞ্চ লৈছে আৰু যে ৰেজিষ্টেঞ্চ লেভেলৰ পৰা মাৰ্কেট ফল দিলে কি হয় সেলাৰ্ছ আহে তো মাৰ্কেটে হয়তো কৰিছে কি এই সেলাৰ্ছখিনি ষ্টপ লছ খাবৰ কাৰণে হয়তো ওপৰলৈকে যাব পাৰে হয়তো 56000 লেভেলটো ব্ৰেকডাউন দিব ব্ৰেকআউট দি হয়তো তললৈকে আহিব এইটো আমি মাৰ্কেট শেষ হোৱাৰ পিছতহে গম পাম কি হয় তো ঠিক আছে বন্ধুসকল তো আমাৰ ট্ৰেডৰ লজিকটো আমাৰ চিম্পল এইটোৱে আছিলে যে মাৰ্কেট কালি গেপ ডাউন অপেনিং হৈ নিগেটিভ কেণ্ডেল বনাই ওপৰত গৈছিলে গতিকে আজিও মাৰ্কেট যেটো তলফালে ক্লোজিং প্ৰাইচ আছে গতিকে মাৰ্কেট এটলিষ্ট ক্লোজিং প্ৰাইচটো ব্ৰেক ডাউন দিহে মাৰ্কেট ওপৰত যাব আমাৰ সেইটো এক্সপেক্টেশ্যন আছিলে কিন্তু মাৰ্কেট দেখিব মাৰ্কেট এইদিনে পুৰা মাৰ্কেটে আমাৰ সাইকোলজিৰ লগত পুৰা খেলি আছে কণ্টিনিউ লছ দি আছে
কিন্তু এতিয়া যদি চাওক মই যদি এতিয়া মাৰ্কেটৰ ওপৰত খং কৰোঁ ৰিভাৰ্ছ ট্ৰেডিং লওঁ এই সেম মাৰ্কেটে মোক যেটো আমাৰ 60 ডে চ্যালেঞ্জ আমি স্টাৰ্ট কৰিছিলোঁ তাতে যদি ভিডিও চাব যায় মোক 6 ডে কন্টিনিউ প্ৰফিটটো দিছে স্টাৰ্টিংৰ সপ্তাহতে চাগে বা সেকেন্ড উইকত আমাৰ 6 ডে কন্টিনিউ প্ৰফিট দিছে আৰু ভাল প্ৰফিট দিছে এতিয়াতো আমি ধৰক 5k লছ লৈ আছো আৰু মাজতো আমি দুদিন এদিন 2700 আৰু এদিন চাগে আমি 1900 ট্ৰেড লৈছো লছ লৈছো তা আমি এই যে আমাৰ লুজিং ষ্টিকত আমি লছ বিলাক একদম সৰু লৈছো যেতিয়া আমাৰ উইনিং ষ্টিক আছিল আমি 7k 6k আমি এনেকুৱা প্ৰফিট বুক কৰিছো গতিকে আমাক মাৰ্কেটে উইনিং ষ্টিকো দিছে উইনিং ষ্টিকত তো আমি একো অভাৰ কনফিডেন্স হোৱা নাছিলো আৰু তা লুজিং ষ্টিক ষ্টাৰ্ট হৈ আছে গতিকে আমি লুজিং ষ্টিকত আমি কি নহও মানে একো ৰিভেঞ্জ মনত আহা নাই মই এতিয়ালৈকে যদি চাবলৈ যায় একটাও সেকেন্ড ট্ৰেড লোৱা নাই এটা ট্ৰেড লৈছো ষ্টপ লছ গৈ আছে ষ্টপ লছটো একসেপ্ট কৰি আছো যেটো আমাৰ একুৰেট ষ্টপ লছ থাকে 70 পইণ্টছ আমি ষ্টপ লছ ৰাখো 5000 ষ্টপ লছ তে নৰমালি 4900 হয় 4900 আমি ষ্টপ লছ ফিক্স ষ্টপ লছ লৈ আছো আৰু মই জানো যে ওভাৰ টাইম হয়তো আৰু এটা সপ্তাহ বেয়া যাব পাৰে কিন্তু ওভাৰ টাইম মই জানো যে মই প্ৰফিটত আহি যাম এইখিনি মোৰ সেটআপটোৰ ওপৰত বিশ্বাস আছে আৰু সেই বিশ্বাসৰ ওপৰত বিশ্বাস কিয় আছে কাৰণ সেটআপটো মই বহুত বেক টেষ্ট কৰিছো ইমানে বেক টেষ্ট কৰিছো মানে দিন ৰাত কৰি বেক টেষ্ট কৰিছো ধৰি লওক লাষ্ট 4-5 বছৰৰ যিখিনি চাৰ্ট থাকে লাষ্ট 4-5 ইয়াৰ্ছৰ মই 4-5 ইয়াৰ্ছৰ বেছি হ'ব ধৰি লওক 6-7 ইয়াৰ্ছৰ লাষ্ট মই ধৰি লওক 6-7 ইয়াৰ্ছৰ চাৰ্টৰ এই সেটআপটো মই বেক টেষ্ট মানে গম পাইছে নহয় মানে চাৰ্ট বিলাক চালু হয়তো এনেকে তাতে ষ্টাডি কৰিছো ধৰি লওক 5 ইয়াৰ্ছে ধৰি লওক 5 ইয়াৰ্ছত মই ষ্টাডি কৰিছো লাষ্ট 5 ইয়াৰ্ছৰ চাৰ্টত তাৰ পিছত মই নিজে প্ৰেক্টিক্যালি ফৰৱাৰ্ড টেষ্টিং কাক কয় যেটো আপুনি প্ৰেক্টিক্যালি যেটো ট্ৰেড লয় তো মই 1.5 ইয়াৰ্ছ কন্টিনিউ মই এই সেটআপটো ফলো কৰিছো মানে প্ৰেক্টিক্যাল মানে ধৰক প্ৰথম এটা লটৰ পৰা ষ্টাৰ্ট কৰিছো দেন দুটা লট পাঁচটা লট মই লট সাইজটো প্ৰথম বঢ়াই গৈছিলো তাৰ পিছত কিন্তু প্ৰফিটেবল আছিল কিন্তু তাতে মাজতে মোৰ ডিসিপ্লিন অকমান খেলিমেলি আছিল অপচন বাইঙত ডিসিপ্লিন অলপ খেলিমেলি আছিল কাৰণ অপচন সেলিং যেতিয়া মই কৰো বহুত ট্ৰেড লওঁ আপোনালোকে যে অপচন সেলিংৰ ভিডিও চাই মই 10টা 20টা লৈকে ট্ৰেড ল'ব লগা হয় অপচন সেলিংত মানে এডজাষ্টমেন্ট কৰোতে এখানে অপচন বাইঙত এটা ট্ৰেডটো মই মানে যেটো ওয়ান ট্ৰেড এ ডে বুলি কোৱা হয় ষ্টপ লছ হান্টিংত তো সেই এটা ট্ৰেড মই ল'ব পৰা নাছিলো মোৰ কি হৈ যায় যদিও প্ৰফিটত আছিল এই 1.5 বছৰত মোৰ কি হৈ আছিল ট্ৰেড কেতিয়াবা 3টা কেতিয়াবা 4টা লোৱা গৈ আছিল সেইকাৰণে মই চ্যালেঞ্জটো ষ্টাৰ্ট কৰিছিলো যে ওকে মোৰ সেটআপটো মোৰ প্ৰফিটেবল হয় সেটআপটো মোৰ ভাল আৰু সেটআপটো ভালকে শিকি গলো এটা খালি মই কৰিব কি লাগে মই ডিসিপ্লিন হ'ব লাগে ডেইলি এটা ট্ৰেড ল'ব লাগে আৰু এটা ট্ৰেড লৈ ফালে মই চলি থাকি লং টাৰ্মৰ কাৰণে চাব লাগে 3 মাহ 4 মাহ 6 মাহত কি হয় তো সেইকাৰণে চ্যালেঞ্জটো লৈছিলো আৰু এই যেটো লুজিং ষ্টিক চলি আছে লুজিং ষ্টিকৰ কাৰণে দেখিব মই এনেকুৱা হোৱা নাই যে লুজিং ষ্টিক হৈছে মই ট্ৰেডিং বন্ধ কৰি দিছো ইচ্ছা কৰিলে মই দুদিন মান আজি ট্ৰেড নকৰো বুলি মই ৰাতিপুৱা গ্ৰুপত দি দিব মানে ইউটিউবত দি দিব পাৰো যে আজি মই ট্ৰেড নকৰো কিবা নকৰো হয়তো কিন্তু মই দেখিব বা মই এইটো একাউণ্টত ট্ৰেড নকৰি হয়তো বা বেলেগ একাউণ্টত ট্ৰেড ল'ব পাৰো তো গতিকে এই লছটো মোক মেন্টালি একো ডিস্টার্ব কৰা নাই সেইকাৰণে মই কন্টিনিউ দেখিব ইউটিউবতো ভিডিও দি গৈ আছো গম পাইছো বহুতে হয়তো নেগেটিভ কমেন্ট দিবও পাৰে কন্টিনিউ লছ কৰি আছে কিন্তু সব লুজিং ষ্ট্ৰিক আহে বিশেষকৈ মোৰ সেটআপত লুজিং ষ্ট্ৰিক আহে আগতেও আহিছে এতিয়াও আহিছে মই জানো লুজিং ষ্ট্ৰিকটো শেষ হ'ব আৰু উইনিং ষ্ট্ৰিকো আহিব বা ভাল দিনো আহিব তো এইকাৰণে খালি মই মোৰ সেটআপটো ইউজ কৰি যাব লাগিব আৰু সপ্তাহে মই ৰিভিউ কৰিব লাগিব সদায় আজি টেটটো কিবা মিস্টেক হ'ল নেকি মিস্টেকটো চাব লাগিব এই মিস্টেকটো যদি নেক্সট দিনাখন নহয় এটো কমাবৰ কাৰণে ট্ৰাই কৰিব লাগিব তো ঠিক আছে বন্ধুসকল আজিলৈ আহিছো ধন্যবাদ